আপোনাৰ স্মৰণ শক্তি কম নেকি? আপুনি বাৰে বাৰে কথা পাহৰি যায় নেকি? তেনে শুনক বন্ধুবৰ্গ, আমাৰ সমাজত এনে কিছু লোক আছে যিয়ে নেকি কম সময়ত খুব সহজেই কিছু ঘটনা বা বিষয়বস্তু মনত ৰাখি ল'ব পাৰে, তাকো পুংখানুপুংখকৈ, যাক দেখি কেতিয়াবা হয়তো আপোনাৰ মনতো আক্ষেপ উপজে, মোৰো যদি এনে স্মৰণ শক্তি থাকিল হয়, বা মোৰ কিয় এনে স্মৰণ শক্তি নাই? বন্ধুবৰ্গ, কৈ থওঁ, সকলোৱে একেধৰণৰ কথাবোৰ মনত ৰাখিব নোৱাৰে, কাৰণ সকলোৰে মস্তিষ্কৰ গঠন একে নহয়। আজি আপোনালোকক মই ক'ম স্মৰণ শক্তি ঘৰতে পোৱা উপাদানেৰে কেনেকৈ সহজে বৃদ্ধি কৰিব পাৰি। তেনে শুনকচোন। আপোনাৰ পাকঘৰত সততে মছলাৰ লগত ব্যৱহাৰ কৰা ডালচেনি পাউডাৰ কৰি তাৰে এচুকটি 1 চামুচ মৌজোলৰ লগত ৰাতি শোৱাৰ আগত খাওক। ই আপোনাৰ মানসিক চাপ দূৰ কৰাৰ লগতে স্মৰণ শক্তি বৃদ্ধি কৰে। ঔষধি গুণেৰে পৰিপূৰ্ণ হালধিৰ কথা নকলেও আপোনালোকে জানেই। পিছে এই হালধি সেৱন কৰিলে মানুহৰ মস্তিষ্কৰ শক্তিশালী হোৱাৰ লগতে মগজুৰ মৃত বা নিষ্ক্ৰিয় কোষবোৰো সক্ৰিয় হৈ উঠে। সেয়েহে আপোনাৰ খাদ্য তালিকাত এতিয়াও যদি হালধি নাই, তেনে আজিৰ পৰাই সংযোগ কৰি খোৱাৰ অভ্যাস কৰক। তুলসীত থকা শক্তিশালী এণ্টিঅক্সিডেণ্ট তত্ত্বই মগজু আৰু হাৰ্টলৈ ৰক্তৰ প্ৰবাহ দ্ৰুত কৰি তোলে, ফলত মানুহৰ মানসিক চাপ দূৰ হোৱাৰ লগতে মগজুৰ কৰ্মক্ষমতা বৃদ্ধি পায়। সেয়েহে নিয়মিত তুলসীৰ ৰস সেৱন কৰক। ব্ৰাহ্মী স্মৰণ শক্তি বৃদ্ধিৰ আটাইতকৈ উত্তম ঔষধি বুলি বিবেচিত। এই ব্ৰাহ্মী শাক স্মৰণ শক্তি বৃদ্ধিৰ বিভিন্ন ঔষধ তৈয়াৰীত ব্যৱহৃত হয়। তেনে ঘৰতে পোৱা ব্ৰাহ্মী শাক সেৱন কৰকচোন। আখৰোট নিয়মিতভাৱে খালেও স্মৰণ শক্তি বৃদ্ধি পায়। দৈনিক 20 গ্ৰাম আখৰোট 10 গ্ৰাম কিচমিচৰ লগত মিলাই সেৱন কৰক। বাদামত থকা উপাদানবোৰেও আমাৰ স্মৰণ শক্তি বৃদ্ধিত ভাবিব নোৱাৰাকৈ সহায় কৰে। দিনে মাথো 10 গ্ৰাম বাদাম ৰাতি পানীত তিয়াই থৈ পুৱা খাওক আৰু ফলাফল চাওক। দৈনিক এনেধৰণৰ তথ্য জানিবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু বেল আইকনটি টিপি ভিতৰলৈ সোমাই আহক। ধন্যবাদ।